নমস্কাৰ ইডিউস্পে ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি গড় বিষয়ক গণিতৰ তৃতীয় খণ্ডটিৰ বিষয়ে আলোচনা কৰিম। গণিতৰ আগতে আপলোড কৰা ভিডিঅ' দুটিৰ লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে। প্ৰয়োজনত আপোনালোকে চাব পাৰিব। গতিকে বন্ধুসকল, যদি আপোনালোকে চেনেলটোলৈ প্ৰথমকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো বজাই দিব। তেন্তে পলম নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক আজিৰ ভিডিঅ'ৰ আমি প্ৰথমটি প্ৰশ্ন আলোচনা কৰোঁ। তো আজিৰ প্ৰথম প্ৰশ্নটো আছে যে কি 11টা সংখ্যাৰ গড় 21, যদি প্ৰতিটো সংখ্যাৰ লগত 3 যোগ কৰা হয় তেন্তে গড় কিমান হ'ব? অৰ্থাৎ আমাৰ এই গড়ৰ লগত যদি আমাৰ কি কয় যোগ বিয়োগ পূৰণ বা হৰণ, প্ৰতিটো সংখ্যাৰ লগত যোগ বিয়োগ বা পূৰণ হৰণ যদি কৰিব দিয়া হয় তেতিয়াহ'লে আমি কেনেদৰে নতুন গড়টো উলিয়াম সেই বিষয়ে আলোচনা কৰিম। ঠিক আছে, তো প্ৰশ্নটো চাব। প্ৰশ্নটো মন কৰিব যে প্ৰথম 11টা সংখ্যাৰ গড় কিমান কৈছে? 21 কৈছে। যদি প্ৰতিটো সংখ্যাৰ লগত 3 যোগ কৰা হয়, প্ৰতিটো 11টা সংখ্যাৰ লগতে 3 যোগ কৰিছে, তেতিয়া নতুন গড় কিমান হ'ব? তো নতুন গড়টো হ'ব তোমাৰ কি 21 যোগ 3, অৰ্থাৎ কিমান হ'ব 24। উত্তৰটো হ'ব কিমান 24। তো ভাবি থাকিব নালাগে, ইয়াতে আমাক 11টা সংখ্যাৰ গড় যিটো দিয়া থাকে, সংখ্যাটোৰ গড় যিমান দিয়া থাকে তাৰ লগত যদি যোগ কৰাৰ কথা কয় তেতিয়াহ'লে আপোনাৰ অকল কি কৰি দিলে হ'ল, যোগ কৰি দিলে হ'ল। তো এতিয়া চাব, নেক্সট তলৰ প্ৰশ্নটোত কৈছে যে 12টা সংখ্যাৰ গড় 35 দিয়া আছে। যদি প্ৰতিটো সংখ্যাৰ লগত 2 পূৰণ কৰা হয়, এই 12টা যিকেইটা সংখ্যা আছিল সেই সংখ্যাকেইটাৰ লগত প্ৰতিটোৰ লগত কি কৰা হয় 2 ইনটু কৰা হয়, তেতিয়া নতুন গড় কিমান হ'ব? তেতিয়া পূৰণ কৰাৰ পিছত গড় কিমান হ'ব? তো ইটো উলিয়াবৰ কাৰণে আমি কি কৰিম, যিটো আমাক গড় দিয়া থাকে সেই গড়টোৰ লগত আমাৰ কি 35 ইনটু কি কৰিব লাগিব 2 পূৰণ কৰিব লাগিব। তো 35 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 70 হ'ব। অৰ্থাৎ নতুনকৈ যিটো আমি গড় পাম সেই গড় পোৱা সংখ্যাটোৰ সেই সংখ্যাটোৰ গড় কিমান হ'ব 70 হ'ব। ঠিক আছে, একেদৰে এতিয়া যদি আমাক প্ৰশ্ন কৰে যে 20টা সংখ্যাৰ গড় হৈছে তোমাৰ কি 30, যদি প্ৰতিটো সংখ্যাক 3ৰে হৰণ কৰা হয় তেন্তে গড় কিমান হ'ব? কিহেৰে হৰণ কৰিছে? 3ৰে হৰণ কৰিছে। গড় কিমান আছিল? আগত 30 আছিল। তো গতিকে 30ক আপুনি কি 3ৰে ডিভাইড কৰি দিলে হ'ল। তো 3ৰে ডিভাইড দিলে কিমান হ'ব 10। তেন্তে নতুন সংখ্যাটো যিটো আমাৰ ওলাব সেই সংখ্যাটোৰ গড় কিমান হ'ব 10 হ'ব। ঠিক আছে, একেদৰে যদি 15টা সংখ্যাৰ গড় 16, যদি প্ৰতিটো সংখ্যাৰ পৰা 2 বিয়োগ কৰা হয় তেন্তে গড় কিমান হ'ব? তেতিয়াহ'লে গড়টো হ'ব কিমান? ইয়াতে আমাৰ আগতে যিটো গড় দিয়া আছে সেই গড়ৰ পৰা আমি কিমান মাইনাছ কৰিম? 2 মাইনাছ কৰি দিলে কিমান হ'ব 14 হৈ যাব উত্তৰটো। ঠিক আছে, আশা কৰোঁ আপোনালোকে গণিতকেইটা ভালদৰে বুজি পাইছে। তো নেক্সট আমি এটা বেলেগ প্ৰশ্ন এটা লৈছোঁ। যে প্ৰশ্নটো কি আছে, কোনো এটা বিষয়ত 120 জন ছাত্ৰ ছাত্ৰীৰ গড় নম্বৰ 35, যদি পাছ কৰাসকলৰ গড় নম্বৰ 39 আৰু ফেইল কৰাসকলৰ গড় নম্বৰ 15 হয় তেন্তে বিষয়টোত পাছ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান হ'ব? তো এনেকুৱা ধৰণৰ যদি দীঘল প্ৰশ্ন আহে তেতিয়াহ'লে বহুতেই টান বুলি ভাবি এৰি দি আহে। তো আপোনালোকক মই এনেকুৱা এটা ট্ৰিক দেখাই দিম যিটোৰ সহায়ত আপোনালোকে অতি সহজতে ইয়াৰে উত্তৰ কৰিব পাৰিব। তো ইয়াতে আপোনালোকে ইমান ভাবি নাথাকিব, ইয়াতে আমাক মেইন কথা কৈছে কি যে 120 জনৰ গড় ছাত্ৰ ছাত্ৰীৰ গড় নম্বৰ কিমান কৈছে 35, ইয়াতে 35টো লিখি ল'ব। তাৰপিছত ইয়াতে কি কৰিব আপুনি যিখিনি পাছ কৰিছে উত্তীৰ্ণ হৈছে সেই উত্তীৰ্ণখিনিৰ আপুনি ইয়াতে গড়টো লিখি ল'ব। তো উত্তীৰ্ণৰ গড় সংখ্যা কিমান 39 আৰু ইয়াতে লিখি ল'ব ফেইল কৰাখিনিৰ কি গড়টো লিখি ল'ব। তো ফেইল কিমানজনে কৰিছে, অনুত্তীৰ্ণ কিমানজনে হৈছে 15জনে হৈছে। তো এতিয়া কি কৰিব, ইয়াৰ পৰা এইটো এনেকৈ মাইনাছ কৰিব, ইয়াৰ পৰা এইটো এনেকৈ মাইনাছ কৰিব, ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰিব, এইটো প্লাছ মাইনাছৰ কোনো কথা নাই। তো ইয়াতে কি হ'ব 35ৰ পৰা যদি আপুনি 15 মাইনাছ কৰে তেনেহ'লে কিমান হ'ব 20 হ'ব। আকৌ তোমাৰ কি 39ৰ পৰা যদি 35 মাইনাছ কৰে তেতিয়াহ'লে কি হ'ব 4 হ'ব। তো এতিয়া এই 20 আৰু 4ক আমি লঘিষ্ঠ আকাৰলৈ লৈ যাম। লঘিষ্ঠ আকাৰলৈ লৈ গ'লে কি হ'ব 4ৰে 4ক এবাৰ আৰু 4ৰে 20ক কিমান হ'ব 5 বাৰ। অৰ্থাৎ পাছ কৰা আৰু ফেইল কৰা সকলৰ অনুপাতটো কিমান আহিল 5:1। এতিয়া কি কৰিব যে আমাক ইয়াতে টোটেল ষ্টুডেণ্ট কিমানজন আছে চাব। টোটেল ষ্টুডেণ্ট আছে কিমান 120। এই 120ক কি কৰিব আমাক উলিয়াব দিছে কি ছাত্ৰ ছাত্ৰীৰ পাছ কৰা ছাত্ৰ ছাত্ৰী অৰ্থাৎ উত্তীৰ্ণ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো উলিয়াব দিছে। তো উত্তীৰ্ণ কৰা ছাত্ৰ ছাত্ৰীৰ অনুপাতটো কিমান আছে 5 আছে। তো 5টো ওপৰত লিখিব আৰু তলত কি লিখিব এই দুয়োটা অনুপাতে যোগ কৰি লিখি দিব। অৰ্থাৎ 5 + 1 = কিমান হ'ব 6 হ'ব।
তাৰপিছত কেলকুলেশ্যন কৰিব কেলকুলেশ্যন কৰিলে কি হ'ব 6 ৰে 12 কেইবাৰ যাব 2 বাৰ লগত কি আছে 0 আছে আৰু 20 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 100 হ'ব অৰ্থাৎ ছাত্ৰ ছাত্ৰী অৰ্থাৎ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান হ'ব 100 জন হ'ব তো এই ধৰণে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন অতি সহজতে উত্তৰ কৰিব পাৰিব নেক্সট এতিয়া আমি অন্য এটা প্ৰশ্নলৈ আহিছোঁ তো প্ৰশ্নটোত আছে যে কি কোনো এটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ গড় বয়স 18 বছৰ তো আকৌ ছাত্ৰৰ গড় বয়স কিমান কৈছে 20 বছৰ আৰু ছাত্ৰীৰ গড় বয়স কৈছে 15 বছৰ যদি শ্ৰেণীটোত ছাত্ৰীৰ সংখ্যা 20 হয় তেন্তে ছাত্ৰৰ সংখ্যা কিমান হ'ব তো প্ৰশ্নটো পঢ়োঁতে আমাৰ যিমান সময় লাগিছে এই গোটেইখিনি সময় ইমান সময় নালাগিব আমি উত্তৰটো কৰোঁতে তো এতিয়া চাব আপোনালোকে ইয়াতে কি কৈছে যে কি গড় বয়স কিমান কৈছে 18 বছৰ আমাক কি কৈছে তথ্য আমাক কি দিয়া আছে বয় দিয়া আছে ছাত্ৰৰ সংখ্যা ছাত্ৰৰ গড় বয়স দিয়া আছে আৰু ইফালে গাৰ্লছৰ আমাক কি দিয়া আছে গড় বয়স দিয়া আছে তো ছাত্ৰৰ গড় বয়স কিমান দিয়া আছে 20 দিয়া আছে আকৌ ছাত্ৰীৰ গড় বয়স কিমান দিয়া আছে ছাত্ৰীৰ গড় বয়স দিয়া আছে 15 বছৰ তো এতিয়া আমি কি কৰিম যে এই আগৰটোৰ নিচিনা আমি এনেকৈ বিয়োগ কৰিম মাইনাছ কৰিম তো ইয়াতে 20ৰ পৰা 18 গ'লে কিমান হ'ব 2 হ'ব আকৌ ইয়াতে 18ৰ পৰা 15 গ'লে কিমান হ'ব 3 হ'ব অৰ্থাৎ ইহঁতৰ যিটো ৰেচিঅ' সেই ৰেচিঅ'টো হৈছে কিমান 3:2 তো 3:2 এতিয়া মন কৰিব ইয়াতে আগৰ গণিতটোত আমাক টোটেল সংখ্যাটো দিয়া আছিল কিন্তু এতিয়া আমাক টোটেল সংখ্যাটো দিয়া নাই টোটেল সংখ্যাটোৰ বিপৰীতে আমাক কি কৈছে ছাত্ৰীৰ সংখ্যা দিয়া আছে ছাত্ৰীৰ সংখ্যা কিমান দিয়া আছে 20 দিয়া আছে অৰ্থাৎ যেতিয়া আমাৰ 2 অনুপাত হয় তেতিয়া আমাৰ ছাত্ৰীৰ সংখ্যা কিমান হয় 20 হয় তো 1 অনুপাত হলে কিমান হ'ব আমি যদি কাটাকাটি কৰো ইয়াতে 1 হ'ব ইয়াতে কি হ'ব 10 অৰ্থাৎ 1 অনুপাতত কিমান জন থাকে 10 জন থাকে তো অৰ্থাৎ আমি ইয়াতে 2 যেতিয়া 20 কৰিব লাগে তেতিয়া আমি 2 ৰ লগত 10 পূৰণ কৰিছিলো তেতিয়া কিমান হৈছিল 20 হ'ল ঠিক একেদৰে আমি কি কৰিম এতিয়া এই 10 অনুপাতটো এই 10টো আমি 3 ৰ লগত পূৰণ কৰিম তো 10টো 3 ৰ লগত পূৰণ কৰিলে কিমান হ'ব 3 পূৰণ 10 সমান কি হ'ব 30 হ'ব অৰ্থাৎ ইয়াতে ছাত্ৰৰ সংখ্যাটো কিমান জন হ'ব 30 জন হ'ব ঠিক আছে